নমস্কাৰ নিউজ 24 বটলেণ্ডত আজি ব্ৰেকিং নিউজত মই কনক চন্দ্ৰ বড়ো। যোৱা বৃহস্পতিবাৰে নিশা 9:30 বজাত হঠাৎ ধুমুহাৰ তাণ্ডৱ ওদালগুৰি জিলাত। ভাৰত ভূটান সীমান্তত ধুমুহাৰ বিস্তৰ ক্ষতি ধুমুহাই উৰুৱাই নিলে হাজাৰ হাজাৰ লোকৰ ঘৰৰ টিম। গছ উভালি চূৰ্ণ বিচূৰ্ণ কেইবাটাও নামঘৰ। ধুমুহাত ভাঙিল মূল্যৱান গছ। ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ভেৰগাঁও, টংলা, কলাইগাঁও, ডিমাকুচি, আখেৰিখা, শুক্লাই, নাওবন্ধা, বঙালীপাৰা, লাও, দেওচুঙা, ৰজাগড়, নালাপাৰা, বৰুৱা, চাৰকে ধৰি কেইবাখনো গাঁৱত ধুমুহাৰ বিস্তৰ ক্ষতি সাধন হয়। ধুমুহাত আহত হয় তপন পাঠক নামৰ এজন যুৱক। লগতে ডিমাকুচিৰ কমলেশ্বৰ শৰ্মাৰ বিস্তৰ ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে। ওদালগুৰি ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, নিউজ 24 বটলেণ্ড। এই ধুমুহাত মানে মোৰ এই ঘৰটো এনেকুৱা অৱস্থা, মোৰ লগতে গোটেই গাঁৱৰে অৱস্থাটো বেয়া হৈ গৈছে আৰু মোৰ লগতে এই ঘৰটো একদম থাকিবই জেগা নহয়। যোৱা ৰাতি কাল ধুমুহাই ওদালগুৰি জিলাৰ কলাইগাঁও অঞ্চলতো ধুমুহাই বিস্তৰ ক্ষতি কৰি থৈ গ'ল। কলাইগাঁও সমীপৰ তামাৰু, হীৰাপাৰা, আদিচাৰ গাঁৱৰ ক্ৰমে কান্তি বড়ো, চুবুৰ বড়ো, সনাতন বড়ো, সমিত্ৰা বড়ো, গণেশ বড়ো, ঠাকু বড়ো, লক্ষী বড়ো আৰু লবেন ৰাভাৰ ঘৰ ধুমুহাই ভাঙি থৈ যায়। লগতে গাঁৱৰ বহুতো মূল্যৱান গছ-গছনি তামোল ক্ষতি কৰে। কলাইগাঁৱৰ পৰা অনন্ত বড়ো ৰিপৰ্ট, নিউজ 24 বটলেণ্ড। যোৱাকালি আপোনালোকৰ গাঁৱত বহুতো ঘৰ ভাঙা বুলি গম পাইছোঁ। কাৰ কাৰ ভাঙিছে অলপ জনাই দিবচোন। আমাৰ ঘৰতে আৰু এই মোৰ আৰু বাদলৰ আৰু এই লক্ষীৰ মচাকানীয়া খুব জোৰে আহিছিল ন? খুব জোৰে আছে। এতিয়া আপোনাৰো ভাঙিল এইখিনি, বাৰণদাখন লৈ গ'ল, বাৰান্দা দুখন লৈ ভালেও নিছে ন? নিউজ 24 বটলেণ্ডৰ আজি ব্ৰেকিং নিউজ ইমানতে, ধন্যবাদ।